20 টকা লাগে শংকুৰে কিবা নতুন লাগিলে তো তাকে চাব জেচিলে আহিছিলোঁ তো হেল্ল' গাইছ ৱেলকাম বেক টু ইউটিউব চেনেল। আজি নতুন ভিডিঅ' এটা লৈছোঁ আকৌ বহুত দিনত মানে কি হৈছিলে যিহেতু আজি মই মাকুমবা পাইছোঁহি ঘৰলৈ মানে কলেজৰ বন্ধ দিছে তো আহি পাইছিলোঁহে এতিয়া মানে ঘৰত কৈছে যে যোৰহাট যাব লাগে বোলে কিবা কাৰণত তো কাৰণটো কৈ আছোঁ কাৰণটো মানে এতিয়া ক'ব নোৱাৰি তো ভিডিঅ'টো আপোনালোকে নাচাব ন তো কাৰণটো ক'ম আৰু লাহেকৈ অলপমান গৈ লওঁ তো ওলাই মেলি লওঁ তো লগ পাই আছোঁ আজি যিটো মটৰ ব্লগ নহ'ব মানে লগৰ এটা আহিব লগৰটোৰ লগত যাম আৰু মোৰ লগৰ গীতাৰ্থ যাব আৰু মানে কৈছোঁ আৰু সেইখিনি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু যদি নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰটো কৰিয়ে দিব আৰু সেইটোৱে আৰু যাওঁ এতিয়া চ' ফাইনেলি গাড়ীত আহি গ'লোঁ এতিয়া মানে আজি পালোহি এই লগৰকেইটা আহিলে এইটো ঐশ্বৰ্য আৰু এইটো গীতাৰ্থ এতিয়া গৈ থাকোঁ গৈ আছোঁ এই ৰাতিপুৱা পৰা শ্বিলং পালেহি শ্বিলঙৰ পৰা টোপনি ধৰিলে শুলো এই টোপনিৰ পৰা উঠাই মেলি লৈ আহিলোঁ ইয়াত আৰু এতিয়া সেইটো ডিপুলৈ যাওঁ তেলটো ভৰাই লওঁ আৰু লগ পাই আছোঁ গৈ 800 টকা তেল 20 টকা লাগে 800 দিব 800 তেল 20 টকা ভৰাই লৈছোঁ 30 টকা 20 টকা তেল বিশ টকা আছে 20 টকা তো যোৰহাট পামগৈ আৰু অকণমান লাহেকৈ তো আজি বোলে অংকুৰে কিবা নতুন লেপটপ এটা কিনে তো তাকে চাবলৈ আহিলোঁ আৰু ক'ত কিনে ক'ত নিয়ে কোনখন দোকানৰ পৰা কিনিব এইবোৰ চব অংকুৰে জনাই আছে চ' ফাইনেলি এতিয়া যোৰহাট পালোহি মানে পূৰা জাম লাগি গৈছে দেখিছে গাড়ী ক'ত মানে ক'ত আহি গৈছে এই যাম মানে এঘণ্টামান ফচি আছোঁ ইয়াত বহুত দেৰি লাগিলে এপাক ওলাওঁতে লাহেকৈ অলপ ফ্ৰী হৈছে গৈ লওঁ তো ডাইৰেক্ট মানে দোকানখনত লগ পাই আছোঁ এতিয়া যোৰহাট পাই গ'লি বিন্দাছকৈ এতিয়া ধুনীয়াকৈ লেপটপ এটা ল'ব যাওঁ মানে পূৰা হাল্লা হৈছে তো ভিতৰতো শুনাই আছোঁ চব পূৰা আহোঁতে বহুত জাম খালি দেই এতিয়া পূজা বতৰ নহয় বেয়া জাম হৈছে তো একদম জনাই আছোঁ পূৰা তো লগ পাই আছোঁ পাছত কালো কিসমারেলি মাই বাঁধে করিবন তিমলাই হৃদয় রেলি মাই বিতাউলা জীবন কালো কিসমারেলি মাই বাঁধে করিবন তিমলাই হৃদয় তো এতিয়া বৰ্তমান ওলাই আহিলোঁ ওলাই আহি পিনে অকণমান দুটা অকণমান তিনিটা খোজকাঢ়ি পিনে এতিয়া দোকান এখন পাম এতিয়া দোকানখন কিবা এটা খাম খাই পিনে লগ পাই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণটো কি হ'ল আপোনাৰ এলাও নাই ভিডিঅ' কৰা তো আনবক্সিংটো পৰা ঘৰত গৈ দেখামগৈ লাষ্টত তো ভিডিঅ' লাষ্টলৈ চাই থাকিব নহয় এতিয়া আমি কিবা খাই লওঁ ন এতিয়া খাই লওঁ সেইখন দোকান দেখাইছোঁ নভা খোৱা বস্তু দিছে নাই মই বেয়া দিছ ন হে এই ভূঞা এতিয়া খাই লওঁ ধুনীয়াকৈ বিন্দাছকৈ তো খাই মেলি লগ পাই আছোঁ পূৰা লেপটপ লৈ ল'লোঁ ঘৰত গৈ আনবক্সিং কৰি আছোঁ বাবা তই আছিলে জেচিলে আহিছিলোঁ বাক ল'বলৈ আহি গ'লোঁ এতিয়া লৈ গৈ মানে ঘৰত আনবক্সিংটো কৰিম লেপটপৰ তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব মানে কি হ'ল তাত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে এলাও নাই তো ঘৰতে ডাইৰেক্ট আনবক্সিং কৰিম তো ঘৰত একেবাৰে লগ পাই আছোঁ মানে ফুল টায়াৰ্ড আৰু ফাইনেলি গাইজ ঘৰ আহি পালোহি মানে ৰাস্তাত ভিডিঅ' নকৰিলোঁ গাটো অলপ বেয়া ৰাতিপুৱা পালোহি মানে সোনকালে 9টা বজাত মাকুম পৰা মানে কলেজৰ বন্ধ যিহেতু পূজা বন্ধ দিছে আমাক আহি পাইছিলোঁ 9টা বজাত আকৌ 10টা মানত ভাত খাই মেলি ওলাই দিলোঁ আকৌ যোৰহাটলৈ যোৰহাটৰ পৰা গৈ পিনি মানে লেপটপ লোৱা কথা আছিলে আজি বাই ল'লে লেপটপটো তো এতিয়া লেপটপটো হৈছে এইটো Lenovo
Lenovo ideapad 5 slim হয় আনবক্সিং কৰি দেখা আপোনালোকক মানে এবাৰ চালেই আনবক্সিং কৰিটো মই অলপ আপোনালোকক দেখাই দিছোঁ এবাৰ এইটো মেইন মালটো বাকীখিনি বলিয়ালো দেখাইছোঁ কিবা কাগজ এইবোৰ কিবা আছে এইবোৰ ৱাৰেণ্টি কাৰ্ড ইয়াৰ নামটো লিখা আছে ideapad 5 জুম কৰি দেখাই দিয়ে ইয়াত লিখা আছে ছেটআপ গাইড কিবা ডাঙৰ এখন ৰামায়ণ আছে আমি নপঢ়োঁ থাকক পাছত দেখাম তাৰপৰা আৰু আছে কিবা ইয়াত এইবোৰ কিবা দিয়া আছে দোকান আৰু ইয়াত মেইন মালটো চাৰ্জাৰ কিবা ভাগ হৈছে ইয়াত লগাব লাগিব চাগে মোৰটো লেপটপ চলোৱা অভ্যাস নাই সেইখিনি বাকী ইয়াত একো নাই তো লেপটপটো কেনেকুৱা কি দেখাইছোঁ ৰ'ব কালাৰটো ভাল লাগিছে কালাৰটো মানে চিলভাৰ নহয় ব্লেক নহয় মানে দুটা মিক্সে আৰু কালাৰটো ভাল লাগিছে আৰু এখন কিবা আছে থাকক লেপটপটো অন কৰোঁ এতিয়া Lenovo আছে ইয়াত ৱেলকাম দেখাই আছে এইখিনি আৰু মই ইয়াৰ মানে অলপ ডিটেইলছটো কৈ দিওঁ ইয়াত লিখা আছে যিহেতু দি দিম মানে ইয়াত এইটো দেখিব ইয়াত মই ফটো মাৰি দেখাই দিম নেকি ইয়াত আছে ৰেমটো লেপটপটো ৰেমটো ইয়াত আছে 8GB আৰু ষ্ট'ৰেজটো আপোনাৰ ইয়াত দিয়া আছে 1TB HDD প্লাছ 256GB SSD আৰু মানে ডিছপ্লেখন দিয়া আছে ইয়াত 39.62 cm ফুল FHD IPS সেইখিনিয়ে আৰু কালাৰটো কৈ দিওঁ যে হেৰি গ্ৰেফাইট কালাৰ দিয়ে গ্ৰেফাইট গ্ৰে হয় আৰু প্ৰাইচটো কিমান ল'লে ইয়াত আছিলে প্ৰাইচটো এইখনো ফটো মাৰি দেখাই দিম চাই ল'ব থাকিব এইফালে ইয়াত দিয়া দামটো লিখা আছে 92,290 কিন্তু ইয়াত আমাৰ ইয়াত অফলাইনত লোৱা হৈছে around 68,000 মানে আহি যাব around আৰু ইয়াত লগত কি আছে এডাপ্টাৰ আছে মেনু গান কিবা কিবি আছে পাছত কেউ নাজানো আৰু ইমানখিনিয়ে মানে অলপ চেষ্টা কৰিলোঁ বুজাই দিবলৈ আৰু আপোনালোকে ল'ব পাৰে মানে আপোনাৰ যোৰহাটৰ ৰিলায়েন্স ডিজিটেলত গোৱালিতে আছে গ'লে ল'ব পাৰে তাত মানে অল ভেৰাইটিজৰ পাই যাব লেপটপ যি লাগে পাই যাব আৰু সেইখিনি আৰু তো ভিডিঅ'টো ইমানলৈকে আছিলে আজি বন্যমত ভিডিঅ'টো দিলোঁ কেনেকুৱা কি পালে ক'ব আৰু মানে আমাৰ ভিডিঅ'ত কি হয় মই বহুতে ভিডিঅ' চাই আৰু মানে ছাবস্ক্ৰাইবটো কৰি নাযায় যিখিনি মানে ইমানখিনি কষ্ট কৰিছোঁ ভিডিঅ' বনাইছোঁ ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়া ভাল লাগিব আৰু মানে অলপ মনটো দেখালে ভাল লাগে ভিডিঅ' বনাবলৈ মানে আগ্ৰহটো ভাল মানে লাগে মানে কৰিবলৈ মন যায় এতিয়া এইটোৱে ইমানলৈকে আছিলে ভিডিঅ'টো যদি চাই ভাল পালে লাইক চাই ছাবস্ক্ৰাইবটো কৰি দিব আৰু সেইখিনি আৰু তো ভিডিঅ'টো ইমানলৈকে আছিলে জয় অসম ৰাইট ছেফ এণ্ড বি ছেফ বাই বাই